গাইস এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা আমি এতিয়া কি কৰিব যাম গা ধুবলৈ যাম চলো বহুত ডাঙৰ নমস্কাৰ বন্ধুসকল আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আৰু আজি মই ভাইটি আৰু মই আজি কলৈ গৈ আছো ভাইটি কৈ দে জলদি আমি কি আকৌ পানী খিচিবলৈ মজা আয়া পানী খিচিবলৈ গৈ আছো আজি গাইছ পুৰা মানে একদম আগতেকি পথাৰত আৰু আজি আপোনালোকক কঠীয়াগুলো দেখাম আৰু আমাৰ এতিয়া মানে যেহেতু একদম দিন ৰাতি চিন নাই বৰষুণ পৰা এতিয়া বৰ্তমান মুকলি আকাশ পুৰা মুকলি হৈ আছে এতিয়া বৰ্তমান পুৰা আৰু বৰষুণটো অলপ পিছত আহিব পাৰে নাহিব পাৰে সেইটো নেজানো গেৰাণ্টি নাই সেইকাৰণে মানে এতিয়া কঠীয়া পেলাইছোঁ যিহেতু দৰাত তাতে এতিয়া গৈ আছোঁ আৰু এতিয়া কঠীয়াত মানে পানী সোমাইছে মানে বৰষুণ দিলে সোমাই বুলি জানে যিহেতু আৰু দিনে ৰাতি দুদিনমান একেৰাহে বৰষুণ দিছে সেইবাবে এতিয়া গৈ আছোঁ সিঁচিবলৈ তাৰপিছত সিঁচি আকৌ আহিম এদিগি তাৰপিছত মই এতিয়া ক'ত আমি আকৌ আহি পিনে কঠীয়া গ'লে সেইখিনিও দেখাই থৈ যাম তাৰপিছত আহি আৰু গেং আহিব বেলেগ তাৰপিছত সেই সকলৰ লগত সকলোৱে ঘূলিম আৰু মিলি জুলি তাৰপিছত এতিয়া বলক তেনেহ'লে আমি আজি এতিয়া পূৰা আমাৰ দৰ পথাৰত পূৰা সিঁচিবলৈ যাওঁ পানী আৰু এতিয়া চলো পূৰা লাহনি চাহনি লৈ লৈছোঁ তাতো এখন লাহনি আছে পূৰা ছাতিও লৈ আহিছোঁ যিহেতু বৰষুণ পূৰা ক'ব নোৱাৰি কোন টাইমত দিব আৰু পকেটত আছে মোবাইলটো মানে সোমাবলৈ যিহেতু বৰষুণ দিলে সেইকাৰণে পলিথিন এটা লৈছোঁ তাৰপিছত বলক তেনেহ'লে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এতিয়া আমি আহি পাইছোঁ যোনখিনিত মানে আমি কঠীয়া ঘূলিম অলপ সময় পাছত য'ত নেকি আমি এতিয়া পানী সিঁচি অহাৰ পিছত কঠীয়া ঘূলিম সেই ঠাইখিনি এতিয়া আপোনালোকক দেখাই থৈ যাম মানে গাইজ আজি পূৰা ধামাকা হ'বলৈ গৈ আছে পূৰা আজি ভিডিঅ'টো আপোনালোকে চাওক আৰু ইনজয় কৰক গাইজ আগতেকি চাওক এইখিনি কঠীয়া আমি আজি ঘূলিম মানে পূৰা আমাৰ খুৰা ঘৰৰ আকৌ যোৱাকালি এই আগত মানে পূৰা ঘূলি আহিলোঁ এখন গাঁৱৰ নাম মানে ঘিলানি বুলি কয় তাত পূৰা গ'লোঁ আৰু আজি এইখিনি মানে এইখিনিতে বাম পথাৰ বুলি ক'ব পাৰি আৰু সেই চাইডে ইয়াৰ পৰা মানে কঠীয়া লৈ যোৱা হ'ব সেইবাবে আজি গেং আহিব পূৰা এতিয়া যিহেতু আমাৰ সময় নাই সেইকাৰণে আমি আগত গৈ আহোঁ তাৰপিছত সকলো কৰি দেখাম আপোনালোকে পূৰা ভিডিঅ'টো কণ্টিনিউ কৰি থাকক তো গাইছ এতিয়া আমি সৰু ৰাস্তাৰ এটা গৈ আছোঁ য'ত নেকি মানে পূৰা জংঘল গাইছ পূৰা মানে সাপ ওলাবলৈ একদম চান্স আছে আৰু আপোনালোকে চাওক মানে কোনটো ৰাস্তাত গৈ আছোঁ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে পুৰণি ভিডিঅ'ত কিন্তু এতিয়া চাওক কেনেকুৱা আগত চাগে অলপমান ৰাস্তাবোৰ ফাৰাক আছিল কিন্তু এতিয়া পূৰা অন্ধকাৰ বুলি ক'ব পাৰি কাৰণ গোটেই জংঘলৰে ভৰা আৰু সাপে চাপে মানে আমাক ফুটিয়ালে আমি খতম আৰু গাইছ পূৰা চাওক এয়া চাওক এনেকুৱা এইখিনিত বাৰু অলপমান মুকলি সেই আগত মানে এইখিনিত আমাৰ যোনখিনি এতিয়া আমি গৈ আছোঁ সেইখিনি ঠাইত মানে ওচৰতে অলপমান মানে গোটেই জংঘল ভৰা আৰু এই চাইডে চাওক পূৰা নৈখন বৈ গৈছে আমাৰ ইয়াত দং বুলি কয় গাইছ আমি এতিয়া নৈ বুলি কৈছোঁ আৰু আপোনালোকৰ আগত বাকী ইয়াতে আজি গা ধোৱা হ'ব পাৰে গেৰাণ্টি নাই এতিয়া পানীটো অলপ বাঢ়িছে আৰু এতিয়া পূৰা গৈ আছোঁ আৰু চাৰিওফালে চাওক বতৰ বৰ্তমান ঠিকে तो गाइस यहाँ से शुरू होता है हमारा पूरा जंगल का रास्ता जहाँ की सांप साप यहाँ से पार हो जाता है और हम लोग देखते हैं अभी आप लोगों के साथ मैं भी जाऊँगा और आप लोग देखिए ওলাই কিন্তু নেজানো আকৌ কিন্তু এতিয়া আপোনালোকৰ সৈতে পুৰা ভিডিঅ' বনাই গৈ আছোঁ আৰু আপোনালোকে চাওক পুৰা ভয় লাগে আৰু দে গাইছ লাহে লাহে গৈ আছোঁ ইমান জংঘল চাওক গাইছ এইখিনি জংঘল কাটিলেহে আৰু পূৰা শান্তিটো হ'ব আৰু বহুত ভয় লাগে গাইছ পূৰা গৈ আছোঁ ভালকৈ দেই ভালকৈ পূৰা পাই যাব কিন্তু মই সেইবাৰে সদায় দেখিছোঁ এদিকে আহে প্ৰতি গাইছ পূৰা মানে কোলা গুম বুলি কয় গাইছ পূৰা দেখা পাই যাওঁ গাইছ আহে প্ৰতি আজি কিন্তু আপোনালোকৰ লগত আহিছোঁ কি বা হয় এতিয়া গৈ আছোঁ এই বেছি নাই সাপ আছে নেকি পূৰা কেইডাল আছে কেইডাল দেখিলে আজিলৈকে দেখিলাম নেকি 5-6ডাল মান বাহ পূৰা এদিকে নৈখন বৈ গৈছে এদিকে পূৰা আমি সাপৰ ধান্দাত আছোঁ ভয় লাগি গৈছে এতিয়া গাইছ মানে আহি পাইছোঁহি আমি জেগাটো পূৰা ভাইটি মই পূৰা পাৰ হৈ আহিলোঁ ভয়ে ধৰে কেনেকুৱা ভয় লাগিছিলে নেকি প্ৰথমে পূৰা লাগিছিলে এতিয়া পূৰা ভয় লাগিছে ভয় পূৰা লাগিছে ন এতিয়া গাইছ মেইন কথা আমাৰ পানী সিঁচা আৰু আপোনালোকেও
আপোনালোকক নেদেখাওঁ আৰু তথাপিও কঠীয়া ওচৰলৈ যাওঁ, পানীখিনি দেখাওঁ কেনেকুৱা হৈ আছে। অলপ পানী দেখিলে কি হ'ব গাইজ, পূৰা একদম টাইম লাগি যায়। সেইকাৰণে মানে এটা টেকনিক লগাইছোঁ, টেকনিকটো কৈ আছোঁ, তাত গৈ আপোনালোকে পূৰা চাব। এতিয়া গাইজ পূৰা ছাতি তাতি থৈ যাওঁ ইয়াতে, চেণ্ডেল টেণ্ডেল এইটোবিলাক কাম নাই। বাকী এতিয়া পূৰা গৈ আছোঁ, এদিগিৰ পৰা নামিছোঁ। চেপা পাতিছে, মাছ চাছ লাগিছে নে নাই গাইজ, এই লোকৰ চেপা দিব মোক গাইজ পূৰা। এতিয়া পূৰা ফাই 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 যাওঁ। এইখিনি কঠীয়া আমাৰ নহয় অৱশ্যে, ভাইটিহঁতৰ। এতিয়া ইহঁতৰতো পানীয়ে নাই গাইজ, কোনে সিঁচিলে অ' বুকু? তই আহিছিলি? নহ'লে মোৰহে ভৰ্তি হৈ থাকিল দেখোন গাইজ। চাওক মোৰ পূৰা ভৰ্তি। অলপমান সহায় কৰি দিবি আৰু দেই, বেয়া চেয়া নাপাওঁ যদি। গাইজ পূৰা সিঁচিবলৈ যাওঁ পূৰা ধুনীয়াকৈ। আপোনালোকক দেখাই দিলোঁ কিমান পানী আছে কিমান, আৰু টেকনিকটো কৈ আছোঁ। এনেকৈ আপোনালোকে পানী সৰহ থাকিলে বা সৰহ দেখিলে তেতিয়া কেনেকৈ সোনকালে শুকাবলৈ মানে আপোনালোকে সেই টেকনিকটো দি আছোঁ। আপোনালোকে পূৰা চাওক। এই টেকনিকটোৰ নাম হৈছে নিনজা টেকনিক গাইজ, পূৰা নিনজা টেকনিক থৈছোঁ নামটো। আৰু চাওক কেনেকৈ এতিয়া সিঁচিম। তো গাইজ প্ৰথম কথা চাওক গাইজ, এইখিনিত গোটেই কঠীয়া আছে মোৰ, এই পাৰিটো গোটেই কঠীয়া আৰু এইবিলাকবোৰ কঠীয়া গোটেই। কিন্তু এইখিনিত নাই গাইজ, এইখিনিত খালী ইয়াত পূৰা পানী হৈ আছে। কালি পঢ়ি সিঁচি থৈ গৈছোঁ আৰু বৰষুণ পূৰা ধামাকা দিল। আৰু ইয়াত চাওক এতিয়া পূৰা ওলাব লাগিব ইয়াৰ পৰা। হে ভগৱান, কি দিন আহি পৰিলে গাইজ। আমাৰ ইয়াতো পানী ডাঙৰ হ'বলৈ চান্স আছেহি চাগে, গেৰেণ্টি নাই। কিন্তু যদিহে বৰষুণ সপ্তাহ যদি একেৰাহে দিয়ে তেতিয়াহ'লে পূৰা বুঢ়ী খতম, চাফা, টাটা বাই বাই, খতম হৈ যাম গাইজ। আৰু এতিয়া দেৰি নকৰি পূৰা কামটো কৰি লওঁ। তাৰপিছত আমাৰ ভাইটিয়ে পূৰা সিঁচি আছে, সিঁচা আৰম্ভ কৰি আছে ধুনীয়াকৈ পূৰা মজাকৈ। সি তাৰটো আগত সিঁচি ল'ব, তাৰপিছত মোৰ এইখিনি সিঁচি দিব আৰু তাৰপিছত মই সিঁচিম। সেইখন মোৰ লাহনি থৈ দিছোঁ ধুনীয়াকৈ। তো গাইজ প্ৰথম টেকনিকটো এনেকুৱা, মানে যেতিয়া আপোনালোকে সিঁচিব, আপোনালোকে যেতিয়া পানীবোৰ এনেকুৱা সৰহ সৰহ দেখিব তেতিয়া আপোনালোকে একো কৰিব নালাগে, মাত্ৰ হিচাপ লওক। মই ইমান টাৰ্গেট লৈছোঁ, 500, 1000 যিমান পাৰে আপোনালোকে হিচাপ লওক। তাৰপিছত একে উশাহে পূৰা সেই মানে হিচাপটো পূৰণ কৰক। তাৰপিছত কোন সময়ত পানী শুকাই যাব एक चुटकी तो गमें ना पापा। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। 119 पे इतनी अच्छी पार्टनरशिप चल रही। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। नहीं पापा और তাকে সেই টেকনিকটোৱে নিনজা টেকনিক বুলি কৈছোঁ। আৰু এতিয়া পলম নকৰি মই কামটো কৰোঁ। আৰু কঠীয়া গলিব যাব আছে না গাইজ, পূৰা আপোনালোকক দেখাম। আৰু এতিয়া পূৰা টাটা বাই বাই। তো গাইজ এতিয়া পূৰা বৰ্তমান পূৰা হৈ গ'ল আমাৰ সিঁচা, মানে সিঁচিলোঁ ধুনীয়াকৈ পূৰা মুকলি কৰি পানী খতম কৰি। তাৰপিছত নিগৰি ওলোৱাখিনি বাৰু বেলেগ কথা, সেইখিনি ওলাবই যিহেতু কঠীয়াৰ তলত পূৰা ধুনীয়াকৈ সোমাই থাকে। আৰু ভিউ আজি পূৰা মজা। এতিয়া পূৰা বৰষুণ চৰষুণ নাই, পূৰা গৰম ধুনীয়া দিছে পূৰা চাৰিওফালে। এবাৰ ভিউটো চাওক। এতিয়া দেখাই আছোঁ যে মই এয়া চাওক পূৰা শুকাই দিলোঁ। উঠনি কিমান পানী আছিল, এতিয়া কিমান পানী আছে এয়া চাওক। পূৰা কঠীয়া মানে অলপমান বেয়া হ'বলৈ ধৰিছে হয়। এইখিনি চাওক পূৰা ইয়াত পেলাইছিলোঁ, চব উঠি গৈ এইখিনিত পৰিছেহি, এনেকুৱা গোটেইটো হৈ পৰিছে। আকৌ ভাইটিয়ে পূৰা সিঁচি দিলে, সহায় কৰিলে মোক, আৰু মই সিঁচিলোঁ। এতিয়া এইখিনি দেখিবলৈ পালে উঠনি কেনেকুৱা পানী ভৰ্তি হৈ আছিল এইখিনিত। আৰু এতিয়া পূৰা মুকলি। এতিয়া ভাইটি চলো যাম আৰু কঠীয়া গলিব লাগে ন, পূৰা ব'ল, তই লাহনিখন লৈ ল আৰু ব'ল। এতিয়া পূৰা যাওঁ। তাৰপিছত হাত ভৰি চাত ভৰি নোধোঁ আৰু তাতে যিহেতু ওচৰতে পূৰা আজি গা ধোৱা ঠাইও আছে, পূৰা ধুনীয়াকৈ পাৰিলে গা ধুম আৰু গাইজ পূৰা আজি আপোনালোকে পূৰা চাই থাকক। এতিয়া বৰ্তমান আমি চুইচ গেটত, মই যে কৈছিলোঁ গাইজ পূৰা ইয়াত গা ধুব পাৰে বুলি এখন ঠাই আছে বুলি কৈছিলোঁ। ইয়াতে ঠাইখন, ইয়াতে গা ধোৱা হয়। আৰু ভাইটিয়ে পূৰা ধুই আছে, তাৰপিছত ময়ো ধুই আছোঁ। ইয়াত ইমান পানী, ইয়াত মানে পকি আছে, এইটো এটা ষ্টেপ হয়। ইয়াৰ তলৰ পৰা মানে একো নাই। আৰু তাৰপিছত ইয়াত পানীৰ তলত পকা আছে, গা ধুই মজা লাগে। কিন্তু এটা দুটা তিনিটা ষ্টেপ আছে ইয়াত পূৰা। আৰু এইফালে লোহাৰ গেটবোৰ পানী মানে ৰখোৱা কৰা হয়। আৰু কেতিয়াবা পানী বাঢ়িলে ক'লে আকৌ এৰি দিবলগীয়া হয়। আৰু আজিৰ পূৰা ভিউ চাওক। I grew up in a place where they told you what to chase, told you how to run the race, every move was on the page, but I didn't like their way, had to fight and misbehave, had to find a way to change, had to leave to find my way. তো এতিয়া গাইজ পূৰা আমি লোহাৰ গেট পাৰ হৈ যাম ধুনীয়াকৈ। তো কি কৈছোঁ ইয়াত বটলবোৰ মানে জাম হৈ থাকিব। এয়া চাওক দেউলাই খেদা যাবগৈ একেবাৰে তললৈ। ইয়াত জাম খাই থাকিলে মানে গা ধুলে আমি লেতেৰাবোৰ পাই থাকোঁ, আৰু বিভিন্ন ধৰণৰ ইয়াত মানে লেতেৰাবোৰ আহি পৰে। আকৌ এদিকে লাগি থাকিলে
caught up in a daydream. I beat my mind up there almost daily. It's how I pass time, no opinions safely. It's how I understand what I want in this place, see. Cause everybody wanna tell you bad things. What could go wrong, what fame brings, but success is a finicky thing. And if you ain't sure, no, it'll never be. তো বন্ধুসকল এতিয়া বৰ্তমান আহি পাইছোঁহি আমাৰ ঘৰৰ ওচৰহি আৰু তাৰপিছত এইখিনিতে আপোনালোকক এটা মানে কথা শুনাম আৰু দেখামো আপোনালোকে চাওক চাওক এখন আছে এখন ক্লাব মানে ইয়াতে হয় কিছুমান মিটিং সকলো মানে হয় আৰু বাকী ইয়াত লিখা আছে চাওক যদি তুমি নিজে আনৰ পৰা ভাল ব্যৱহাৰ আশা কৰা তেন্তে লোককো ভাল ব্যৱহাৰ কৰিবা এয়া চাওক পুৰা ধুনীয়াকৈ লিখিছে আপোনালোকে বুজি পাইছে আৰু এফালে আছে হিন্দীত धरती को ताकत बनाएंगे देश को सुखो बनाएंगे स्कूल विद्यालय ये क्या है अभियान দেখিলা গাইছ ইয়াত কেইটামান ধুনীয়া ধুনীয়া কথা লিখা আছে আৰু আপোনালোকে হয়তো গম পালে মই পঢ়ি শুনালোঁ যোনটো পাৰোঁ কিন্তু বাকীকেইটা চিনি নাপালোঁ সেইকাৰণে বেয়া চেয়া নাপাব আৰু এতিয়া গাইছ পূৰা আহি পাইছোঁহি ঘৰলৈ তাৰপিছত এতিয়া মানে কঠীয়া চঠীয়া ঘূৰিব নাযাওঁ বুলি ভাবিছোঁ আগবেলা সময়টো কাৰণ যিহেতু ইমান গৰম দিছে টেক চাওকচোন পূৰা গৰম দিছে পূৰা মানে কঁকাল চকাল বিষ হৈছে যোৱাকালি কঠীয়া ঘোলা আৰু আবেলিমান পাৰিলে এপাক যাম আৰু তাৰপিছত যিহেতু আবেলিলৈ সকলোৱে যাব এতিয়া যিহেতু কোনেও নেযায় বুলি কৈছে সেইকাৰণে নেযাওঁ আৰু গৰমটো বহুত দিছে এনেকৈ আৰু একেবাৰে যাম তো গাইছ আবেলিলৈ যাম আৰু আবেলি লগ পাই আছোঁ যোৱা সময়ত তাৰপিছত এতিয়ালৈ বাই বাই তো এতিয়া গাইছ বৰ্তমান আমি যাব ওলাইছোঁ এতিয়া সকলোৱে ওলাইছে আৰু তেতিয়া মই এতিয়া ঘৰৰ পৰা ওলাম আকৌ প্ৰথমে এতিয়া মানে ছেফগাৰ্ড মানে লৈ ল'ব লাগিব যিহেতু যোৱাকালি পূৰা বিষ হৈ আছে সেইকাৰণে আজি মানে মাৰিলে অলপতে বিষ হৈ যাব সেইবাবে কঠীয়াটো কি বা কেনেকুৱা বা সেইটো নাজানো ঘূলিও চোৱা নাই সেইকাৰণে এতিয়া মানে ছেফগাৰ্ড এখন লৈ লওঁ তাৰপিছত গৈ আছোঁ ছেফগাৰ্ডখন এতিয়া বনাই লওঁ আগত তো গাইছ পূৰা একদম মোজাখনকৈ কাটি লওঁ এখন ভাল মোজা এখন ৰঙা পূৰা এখনকৈ কাটি লওঁ তাৰপিছত একদম ভৰিত পূৰা পিন্ধিম মানে একদম নহ'লে উপায় নাই আৰু গাইছ পূৰা পূৰা হৈ গ'ল গাইছ পূৰা বনাই ল'লোঁ এতিয়া পূৰা চলো তো গাইছ এতিয়া আমি আহি পাইছোঁহি এয়া ব্ৰিজত উঠিলোঁ আৰু এতিয়া আগলৈ গৈ আছোঁ ধুনীয়াকৈ এতিয়া আমি কঠীয়া ঘূলিবলৈ আহিলোঁ আৰু চাৰিজনে এতিয়া আকৌ আহিব বুলি কৈছে এতিয়া আহে নাহে এতিয়া গৈ আছোঁ আৰু ইমান ধুনীয়া পূৰা গৰমটো মানে বেছি আছে এতিয়া গাইছ পূৰা চাব পাৰে আপোনালোকে চাওক পূৰা ফাটাফাটি ৰ'দ দি আছে আগফালে আৰু আজি মানে আকাশৰ পৰিৱেশ বহুতেই ভাল লাগিছে একদম এদিকে আজি পূৰা গা ধুম বাপেকে উঠনি যে কৈছিলোঁ গাইছ সেই জেগাত পূৰা গা ধুম আৰু এতিয়া গাইছ আমি বৰ্তমান আহি পালোঁ এইখিনি কঠীয়া পূৰা তাৰপিছত বাকী এইফালে পূৰা ৰেডি হৈ আছে এইবোৰ মানে এতিয়া এজন পৰিচয় দিম ইয়াৰ নাম হৈছে লেবেল হয়নে নহয় লেবেল অঁ লেবেল আৰু ইয়াৰ নাম হৈছে কম্ফু নমস্কাৰ আৰু ইয়াৰ নাম হৈছে জিমিন এইটো কি হাই এইটো কি এইটো ইয়াৰ নাম হয় লাফু এইটো কি খাই নেকি এইটো এনে ষ্টাইল কাৰণে লৈছো নহয় খাই নেকি এইটো খাব পাৰে এইটো কিন্তু ইমান লাম্বা বা মই সোমাম দেচোন মই সোমাম ওপৰত কৰ তেতিয়া সোমাব লাগিব ৱাও নাইচ এতিয়া ভিতৰত যাব এতিয়া বৰ্তমান পূৰা তললৈ নামি যাওঁ তাৰপিছত কঠীয়া পূৰা যিমান পাৰোঁ উঘুলগৈ আজি আকৌ পানীখিনি পূৰা নামিছোঁ ৱাও পূৰা গৰম পানী পূৰা তলত এইফালে নামি গৈ আছোঁ এতিয়া পূৰা অলপমান দেখাম আৰু বাকী কেমেৰামেন কোনো নাই সেইকাৰণে চবেই নিজৰ কামত ব্যস্ত হ'ব সেইবাবে আমি কঠীয়া উঘলি হোৱাৰ পাছত আপোনালোকৰ লগত লগ পাই আছোঁ তো এতিয়া গাইছ আমাৰ পূৰা কঠীয়া ঘূলি খতম নহয় গাইছ আছে বহুতেখিনি কিন্তু যিমান পাৰে আজি উঘুলিলোঁ আবেলি সময়ত এতিয়া পূৰা চবকে দেখাই দিম কোনে কিমান উঘুলিছে চবকে সুধিম এতিয়া আপোনালোকে পূৰা চাওক এতিয়া চবকে এজন সুধিবলৈ গৈ আছোঁ প্ৰথম প্ৰশ্ন কম্ফু মাষ্টৰ কেইটা ঘূলিলি 15টা আৰু ছেকেণ্ড প্ৰশ্ন লেবেল কেইটা জল্দি 75টা Oh, 75 আৰু এফালে আমাৰ জিসমিন স্যাৰ কেটা বলো জলদি জিসমিন স্যাৰ কেটা ঘুলিলা 100টা আৰু এফালে আমাৰ মাষ্টাৰ বাবু কেটা কক আপুনি Oh my god! Wow!
বিশ্বাস হোৱা নাই অঁ ঠিকে আছে मजा आया বাকী এইখিনি আছে মানে কঠীয়াখিনি অলপ গণ্ডগোল হ'ল আজি আৰু এইফালে আমাৰ বছ কেইটা ঘূলিলে কওক আপুনি জলদি হিচাপ ডাইৰেক্ট ক'ব লাগিব আপুনি মই হিচাপ কৰা নাই বৰ্তমান দেখোন আপোনাৰ মই চাই আহোঁ নিজৰ কঠীয়া নিজে নাজানে কেইটা আছে মই এতিয়া নিজে যাব লাগিব মই হিচাপ কৰিব গৈ আছোঁ সি কেইটা কৰিলে আৰু এতিয়া চাওক গাইছ 1 2 3 4 5 6 7 10টা মানে সৰু সৰু হ'লেতো 20টা হৈ গ'লে হয় এতিয়া বৰ্তমান মানে পূৰা 10টা ডাঙৰ ডাঙৰ যিহেতু গৃহস্থ হয় বছ বাকী হৈছে আৰু টোটেল গৈ এতিয়া ডাইৰেক্ট ক'ব গ'লে এদিকে 5টামান আছে 15টা বুলি ধৰিলোঁ বাকী মোৰ এইকেইটা মোৰকেইটা নকওঁ মোৰ বাৰু হৈ গ'ল উঘোলা কিন্তু মোৰ হিচাপটো মই নিদিওঁ বাৰু এতিয়া মোৰ হিচাপটো খতম তো এতিয়া আমি বৰ্তমানে কি কৰিব গৈ আছোঁ এতিয়া আমি চবে গা ধুবলৈ যাম চবে এতিয়া পূৰা এতিয়া গা ধুম আৰু এতিয়া আমি পূৰা পানীয়ে আৰু এটা বস্তু দেখাই আছোঁ গাইছ চাওক মাছ মৰি আছে ইমান ডাঙৰ মাছ মই পুৰি খাব পালোঁ নষ্ট আৰু বাকী ক'ত মৰিছে দুটামান দেখিলোঁ গাইছ কিন্তু আপোনালোকক এটা দেখালোঁ আমি এতিয়া কি কৰিব যাম গা ধুবলৈ যাম চলো। বহুত ডাঙৰ ডাঙৰ পানী লেটছ গো দূৰ জুপিয়াই খোজা অ বে জিলিকি আছে গাখিনি তো গাইছ এতিয়া চবে গা ধুই আহিলোঁ মজাকে এতিয়া পূৰা কেনে লাগিলে গা ধুই পূৰা দিলোঁ আৰু মই গা ধোৱাটো নেদেখালোঁ বাৰু বাকী লোকে জুপিয়া বোলা কিবা কিবি দেখালোঁ আৰু বাকী যিহেতু মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় সেইকাৰণে মই নহ'লে ডুবাই দিলোঁ মই একদম পানীত পূৰা আজি মানে ভাবিছিলোঁ আজি মোৰ মোবাইলটো যিহেতু ৱাটাৰপ্ৰুফ হোৱাহেঁতেন তেতিয়াহ'লে পূৰা পানীৰ তলত ডুবাই দিলোঁ হয় আৰু এদিকে কেনেকুৱা লাগিল এদিকে কেনেকুৱা ভালে লাগিল পূৰা গা ধুই কেনেকুৱা লাগিছে ভালে লাগিল কাষৰ কঠীয়া ঘূলি ইমান বেয়া লাগিছে কঠীয়াটো কষ্ট আছে না আজি ঘোলা অঁ কাইলৈহে কি কৰোঁ নাজানো গাইছ ৰাতিপুৱা অলপ ভাল লাগে ঘূলি কিন্তু আবেলি মানে যোৱাকালিৰ ভৰি বিষে আজিলৈকে মানে গাইছ নাই শেষ হোৱা নাই আৰু এতিয়া পূৰা ঘৰলৈ গৈ আছোঁ বাকী ঘৰলৈ গৈ ভিডিঅ'টো এণ্ড কৰিম আৰু আপোনালোকে পূৰা চাই থাকক তো এতিয়া গাইছ ঘৰত আহি পূৰা জোতা চোতা পিন্ধি আছোঁ কাৰণ মই দৌৰিবলৈ যাম প্ৰেক্টিছ কৰিবলৈ যাম একেবাৰে তাৰপিছত আহিহে গা ধুম মানে কাপোৰটো চেঞ্জ কৰি লৈছোঁ কিন্তু যিহেতু সদায় মই ভিজা কাপোৰে দৌৰিবলৈ যাওঁ সেইকাৰণে আজি মানে কাপোৰখন চেঞ্জ কৰি লৈছোঁ মানে ঘৰৰ মানুহ কৈছে যেতিয়া কৰি লৈছোঁ আৰু বেমাৰ চেমাৰ হ'বলৈ ভয় খাই আছে সেইকাৰণে জোতা চোতা পিন্ধি এতিয়া তো গাইছ এতিয়া আমি মানে দৌৰিবলৈ অলপ ভাইটি আৰু মই সদায় যাওঁ কিন্তু এইকেইদিন মানে অলপ দেৰি হৈ আছে লগৰীয়াবোৰ গ'ল আগতীয়াকৈ আৰু আজি ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে কি কৰিব লাগে লাইক কৰিব লাগে আৰু শ্বেয়াৰ কৰিব লাগে চব কৰি দিব আৰু আজিলৈ মানে টাটা বাই বাই